নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজিৰ পৰা কিছুদিন আগত মই এটা ভিডিঅ' দিছিলোঁ আৰু য'ত মই আলোচনা কৰিছিলোঁ আমাৰ অসম চৰকাৰে যে এছচি আৰু ওবিচি ষ্টুডেণ্টছ বিলাকৰ কাৰণে স্কলাৰশ্বিপৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ ওপৰত কিছু কথা আলোচনা কৰিছিলোঁ আৰু যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে সকলোকে চাব কাৰণ আজিৰ ভিডিঅ'টো আমি সৰকাৰে আমাৰ যেটো অন্যান্য পিছপৰা শ্ৰেণী আৰু অনুসূচিত জাতি বিভাগ আছে এছচি এণ্ড বেকৱাৰ্ড ক্লাছেছৰ যেটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ আন্ডাৰত আমাৰ যিখিনি অসমৰ মেৰিটৰিয়াছ বা মেধাবী এছচি আৰু ওবিচি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিছুমান সুবিধা দিয়ে আৰু যিসকল মেধাবী আছে তেওঁলোকক চৰকাৰে এটা বিত্তীয় সাহায্য দিয়ে যাতে তেওঁলোকে আৰু পঢ়া-শুনাটো আগুৱাই নিব পাৰে গতিকে এই আঁচনিখন কেনেকুৱা কি কথা আছে সেইখিনি ডিটেইলছত আলোচনা কৰিম গতিকে যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত বা চিনাকি মানুহৰ মাজত যাতে তেওঁলোকেও এই স্কলাৰশ্বিপ সম্পৰ্কীয় ছাত্ৰ ছাত্ৰীৰ লগত জড়িত খবৰবোৰ পাই থাকে তো আহক এতিয়া আজিৰ যেটো আমাৰ বিষয় আৰম্ভ কৰোঁ তো প্ৰথমতে আমাৰ যেটো শিডিউল কাষ্ট আৰু বেকৱাৰ্ড ক্লাছেছ বিভাগ আছে অনুসূচিত জাতি আৰু অন্যান্য যেটো পিছপৰা শ্ৰেণীৰ বিভাগ আছে তাৰে পৰা প্ৰথম স্কিমটো আমি চাম প্ৰথম স্কিমখন আছে ফাইনান্সিয়েল ইনসেন্টিভ ফৰ মেৰিটৰিয়াছ গাৰ্ল ষ্টুডেণ্টছ যিবিলাক আমাৰ এছচি কমিউনিটিৰ বা শিডিউল কাষ্ট যিবিলাক আমাৰ মেধাবী ছাত্ৰী আছে তেওঁলোকৰ কাৰণে চৰকাৰে এটা বিত্তীয় সাহায্য আগবঢ়ায় আৰু তাৰে কাৰণে কি যোগ্যতা লাগিব সেইখিনি প্ৰথমতে আলোচনা কৰিম তাৰ পিছত বাকিখিনি আমি আলোচনা কৰিম তো প্ৰথম স্কিমটো আছে ফাইনান্সিয়েল ইনসেন্টিভ এছচি মেৰিটৰিয়াছ গাৰ্ল ষ্টুডেণ্টছ অৰ্থাৎ অনুসূচিত জাতিৰ যিবিলাক মেধাবী ছাত্ৰী আছে তেওঁলোকৰ কাৰণে প্ৰথম আঁচনিখন আছে আৰু এই আঁচনিখনত এপ্লাই কৰিবৰ কাৰণে কি যোগ্যতা লাগে সেইখিনি আমি আলোচনা কৰিম আৰু ইয়াতে বেনিফিটটো পাব 5000 টকা চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হ'ব আৰু যিজনী ছাত্ৰীয়ে এপ্লাই কৰিব তেওঁ এতিয়া বৰ্তমান কোনোবা এখন কলেজত বা কোনোবা এখন শিক্ষানুষ্ঠানত পঢ়ি থাকিব লাগিব আৰু তেওঁ এছচি কমিউনিটিৰ হ'ব লাগিব অনুসূচিত জাতিৰ হ'ব লাগিব আৰু 2025ত হৈ যোৱা মেট্ৰিক পৰীক্ষা বা এছএলচিত তেওঁ 80% মিনিমাম পাব লাগিব 80% বা তাতকৈ বেছি পাব লাগিব তাতকৈ যদি কম পায় তেতিয়াহ'লে নহ'ব আৰু তেওঁলোকৰ মাক দেউতাকৰ বছৰিকীয়া ইনকাম 5 লাখতকৈ বেছি হ'ব নালাগিব ম্যাক্সিমাম 5 লাখলৈকে ইনকাম হ'ব পাৰিব যদি কাৰোবাৰ 6 লাখ 7 লাখ ইনকাম হয় তেতিয়াহ'লে তেওঁলোকে এই সুবিধাটো নাপাব আৰু যিসকল এনেকুৱা এইবাৰ মেট্ৰিকত 80% পোৱা ছাত্ৰী আছে যাৰ কেটেগৰী এছচি বা অনুসূচিত জাতিৰ হয় তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ ডেটটো ইতিমধ্যে আৰম্ভ হৈছে 4/7/2025 পৰা 31/8/2025 লৈ 4 জুলাইৰ পৰা 31 আগষ্টলৈকে সময় আছে আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা ৱেবছাইট আছে myscheme.gov.in মই ডেসক্ৰিপশন বক্সত লিংকটো দি দিম তাতে আপোনালোকে ক্লিক কৰিব তাতে গোটেই প্ৰসেছখিনি আছে কিবা যদি প্ৰবলেম হয় মোক কমেন্ট কৰিব মই হেল্প কৰিব চেষ্টা কৰিম বা আপোনালোকৰ ওচৰৰ কম্পিউটাৰ দোকানত গৈ পেলাই বা এজন কম্পিউটাৰ জানা মানুহৰ ওচৰত বা অনলাইনৰ কাম জানা মানুহৰ ওচৰত গ'লে তেতিয়া তেওঁ এইখিনি কথা আপোনালোকক বুজাই দিব পাৰিব গতিকে এই মাই স্কিমত গৈ পেলাই আপোনালোকে নিজৰ যোগ্যতাখিনিও চাব পাৰে আৰু কেতিয়া এপ্লাই কৰিব পাৰিব সেইখিনিও তাত আছে তো এতিয়া আমি চাম বেলেগ এখন আঁচনিৰ বিষয়ে তো এইবাৰৰ আঁচনিখন আছে ফাইনান্সিয়েল ইনসেন্টিভ টু এছচি মেৰিটৰিয়াছ বয় ষ্টুডেণ্টছ অৰ্থাৎ এছচি কমিউনিটিৰ যিবিলাক মেধাবী ছাত্ৰ আছে আগৰখিনি আছিল ছাত্ৰী এইবাৰ ছাত্ৰসকলেও 5000 টকাৰ বিত্তীয় সাহায্য পাব চৰকাৰৰ পৰা কি কণ্ডিশ্যনত পাব তেওঁলোকে বৰ্তমান কোনোবা এখন কলেজত বা শিক্ষানুষ্ঠানত পঢ়ি থাকিব লাগিব আৰু তেওঁলোক শিডিউল কাষ্টৰ হ'ব লাগিব আৰু ৰিসেন্টলি যে 2025 চনত যে হায়াৰ সেকেন্ডাৰী পৰীক্ষা হৈ গ'ল তাতে 80% বা তাতকৈ বেছি পাব লাগিব আৰু এই যেটো স্কিমত এপ্লাই কৰাৰ কাৰণে যেটো ইনকাম লিমিট এনুৱেল ইনকামটো হ'ব লাগিব 5 লাখ টকা ম্যাক্সিমাম 5 লাখতকৈ যদি বেছি হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব তাৰ পিছত
এতিয়া ইয়াত আৰু এটা কণ্ডিশ্যন আছে ধৰক বহুতে এপ্লাই কৰিব যদি এপ্লাই কৰে যদি কেণ্ডিডেটৰ সংখ্যা বেছি হয় তেতিয়াহ'লে কি কৰা হ'ব যেটো আমাৰ হাই সেকেন্ডাৰীৰ পাৰ্চেন্টেজটো চোৱাৰ উপৰিও মেট্ৰিকত যিখিনি ল'ৰা ছোৱালীৰ পাৰ্চেন্টেজ বেছি আছে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব আৰু এপ্লিকেশন প্ৰসেসটো সেম আপোনালোকে মাই স্কিম যেটো পোৰ্টেল আছে তাত যাব লাগিব গৈ পেলাই 4 জুলাইৰ পৰা 31 আগষ্টৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিলে তাত এপ্লাই যোৱাৰ লগে লগে কি ডকুমেন্টস লাগিব হেবোৰ আছে তথাপি মই এবাৰ কৈ দিছো ডকুমেন্টস কি লাগিব প্ৰথমতে লাগিব ফটো আৰু কাষ্ট সাৰ্টিফিকেট তাৰ পিছত পেৰেন্টছৰ ইনকাম সাৰ্টিফিকেট এডমিট হাই সেকেন্ডাৰী এডমিট কাৰ্ড আৰু মাৰ্কশিট মেট্ৰিকৰ এডমিট কাৰ্ড মেট্ৰিকৰ মাৰ্কশিট আৰু বেংকৰ ফ্ৰন্ট পেজটো পাসবুকৰ ফ্ৰন্ট পেজটো তাৰ পিছত আধাৰ কাৰ্ড পান কাৰ্ড তাৰ পিছত ইয়াতে ফটো কেনেকৈ আপলোড কৰিব লাগিব গোটেইবিলাক দিয়া আছে ঠিক তেনেকৈ আগৰ যেটো স্কিম আছে সেইখিনিও মই কৈ দিও এবাৰ কি ডকুমেন্টস লাগিব গতিকে মেধাবী ছাত্ৰীৰ কাৰণে যেটো স্কিম আছে তাতেও সেই একে লাগিব মেট্ৰিকৰ এডমিট কাৰ্ড মেট্ৰিকৰ মাৰ্কশিট তাৰ পিছত আমাৰ বেংকৰ পাসবুকৰ ফ্ৰন্ট পেজটো আধাৰ কাৰ্ড আৰু ফটো কাষ্ট সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেট এইখিনি বস্তুৱে লাগিব এতিয়া আমি বেলেগ এখন এতিয়া ওবিসি ক্যাটাগৰী স্কিম খিনি লৈ যাম এইখিনি লৈকে এসসি আছিল এসসি ল'ৰা আৰু ছোৱালী আমি গম পালো এতিয়া আমি যাম এসসি ওবিসিৰ ল'ৰা আৰু ছোৱালীৰ কাৰণে কি স্কিম আছে এইখিনি চাম গতিকে ভিডিঅ'টোৰ পৰা গুছি না যাব চাই দেখিব কাৰণ ইয়াৰ পৰা আপোনালোকে গম পাব আৰু লগতে প্ৰসেসটো কেনেকুৱা সেইখিনিও মই আলোচনা কৰি আছো যেহেতু তো এতিয়া ওবিসিৰ কাৰণে যিখন আঁচনি আছে স্কিমখনৰ নাম হৈছে স্পেশাল ইনসেন্টিভ টু ওবিসি মেৰিটৰিয়াছ ষ্টুডেন্ট বয়েজ এণ্ড গাৰ্লছ যিবিলাক ওবিসি কমিউনিটিৰ মেধাবী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এইটো সুবিধা দিয়া হ'ব আৰু তেওঁলোকে পাব 10000 টকা পাব 10000 টকা তেওঁলোকক বিত্তীয় সাহায্য দিয়া হ'ব আৰু কাক দিয়া হ'ব তেওঁলোকে এতিয়া পঢ়ি থাকিব লাগিব কোনবা এখন কলেজ বা অনুষ্ঠানত আৰু ওবিসি ক্যাটাগৰীৰ হ'ব লাগিব আদাৰ বেকৱাৰ্ড ক্লাছ ক্যাটাগৰীৰ হ'ব লাগিব আৰু তেওঁলোকে হাই সেকেন্ডাৰীত 80% কৈ বেছি পাব লাগিব মিনিমাম 80% পাব লাগিব নাইবা তাতকৈ বেছি পাব লাগিব কোনোবাই 75% পালে তেও এপ্লাই কৰিব নোৱাৰিব গতিকে 80% বা এবভ সকলে এপ্লাই কৰিব পাৰিব আৰু ইনকাম লিমিটটো 5 লাখ টকা 5 লাখ টকা ইনকাম লিমিট হ'ব লাগিব তাতকৈ বেছি হলে এপ্লাই কৰিব নোৱাৰিব আৰু অনলাইন এপ্লাইটো টাইমটো একে 4 জুলাইৰ পৰা 31 আগষ্ট আৰু ডকুমেন্টস কি লাগিব ইয়াত দিয়া আছে ডকুমেন্টস লাগিব ফটো কাষ্ট সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট সাৰ্কুল অফিচৰ পৰা উলিয়াও হ'ব লাগিব আৰু বহুতে হয়তো যোৱাবাৰ যেতিয়া আমাৰ এইচএস ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰৰ এডমিশনৰ টাইমত হয়তো উলিয়াও পাৰে যিসকলে উলিওৱা আছে তেওঁলোকৰ নতুনকৈ নোলালেও হ'ব তাৰ পিছত হাই সেকেন্ডাৰী এডমিট কাৰ্ড লাগিব হাই সেকেন্ডাৰী মাৰ্কশিট লাগিব মেট্ৰিকৰ মাৰ্কশিট লাগিব বেংকৰ ফ্ৰন্ট পেজ পাসবুকৰ ফ্ৰন্ট পেজটো আধাৰ কাৰ্ড এইখিনি বস্তু আপোনালোকে লাগিব আৰু ইয়াত যদি আৰু কিবা আপোনালোকৰ কিবা দৰকাৰ হয় তেতিয়াহলে অনলাইন পোৰ্টেলটো যেতিয়া খুলিব যেতিয়া লগইন প্ৰসেসখিনি কৰিব এপ্লাই প্ৰসেসখিনি কৰিব তেতিয়া আপোনালোকে গম পাব গতিকে ফাৰ্স্ট কাম হৈছে আপোনালোকে এই স্কিমটো যদি ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে এটা ওয়েবসাইটত যাব প্ৰথমতে ওয়েবসাইটটো হৈছে ডাইৰেক্টৰেট অফ ওয়েলফেয়াৰ অফ শিডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছেছ আমাৰ অসম চৰকাৰৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী বিভাগৰ যিটো ওয়েবসাইট তাত যাব তাত গলে আপোনালোকে ৰাইট সাইডত হাইলাইট হৈ আহি থাকে এসসি কাৰণে লিংক আছে ওবিসি কাৰণে লিংক আছে তো তাত ক্লিক কৰিলে আপোনালোকে এই এপ্লাই অপচনটো লৈ গুছি যাব গতিকে মই লিংক দুটা দি দিম ইয়াতে তথাপিও আপোনালোকক এবাৰ কৈ দিছো আৰু মই স্ক্ৰীনত এবাৰ দেখাই দিম আপোনালোকক কোনটো লিংকত যাব লাগিব গতিকে আশা কৰিছো আজিৰ ভিডিওটো আপোনালোকৰ বাবে উপকাৰী হৈছে নেক্সট আৰু এনেকুৱা বিষয় লৈ পেলাই আহিম ধন্যবাদ